Hi everyone, Shibani vlog arta video le hokolke punobar swagatam janaisu. Aji shonibar hoy etia duporia 12 baji gol. Moi duporia bhat khas ready korilu. Bhator logot ebit khubei tasty rongalau guti chatni asile. Tetia hale boloksun deri nokori video to arambho koru aru video to apunaloke hekoleke chao bole akha rakhilo. Tikini dhuniakoi dhui losu aru chatnir babe moi 3 ফুটা নহৰু এডখৰ আদা আৰু 3টা জলকীয়া লৈছো এতিয়া মই কেৰাহীখন গৰম হ'বলৈ পাতি দিছো মন কৰিব মই কম পৰিমাণে তেল দিছো যাতে গুটিখিনিত লাগেহে এতিয়া তেলখন গৰম হোৱাত মই ইয়াত গুটিখিনি দি দিছো অলপ কম কৰি দিছো যাতে গুটিখিনি ফটাফট জ্বলি নাযায় ইয়াত মই হালধি ব্যৱহাৰ নকৰো কাৰণ চাটনি হয় সেয়ে হালধি নিদো গুটিখিনি মই অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম আৰু মন কৰিব অলপ ৰঙচুৱা হোৱাৰ লগতে ফুটিব অলপ সাৱধান হ'ব যাতে গুটিখিনি ফুটি গাপ নপৰে অলপ দূৰত থাকিব আৰু অকমান ফুটাৰ লগতে বন্ধ কৰি দিব গুটিকেইটা অলপ ৰঙচুৱা হ'বলৈ ধৰিছে মই অলপ ৰঙচুৱা হওঁতে নমাই দিছোঁ কাৰণ বেছি ৰঙচুৱা হ'বলৈ দিলে ফুটি যোৱাৰ চান্স থাকে সেইবাবে মই অলপ ৰঙচুৱা হওঁতে মই এনেদৰে আঁতৰাই দিছোঁ এতিয়া মই পুনৰ এইখন কেৰাহীতে অকণমান তেল দি দেখিছে মই কম পৰিমাণে তেল দিছো দি মই ইয়াত ৰাখি থোৱা নহৰু আৰু জলকীয়াখিনি অলপমান ভাজি ল'ম বেছি ভাজিব নালাগে অকণমান ভাজিলেই হৈ যাব ৰঙালাও গুটিখিনি মিক্সি জাৰটোত এনেদৰে ভৰাই লৈছোঁ এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ এতিয়া ইয়াত মই গুটি অনুসৰি পানী দিম কাটি ৰখা আদাকণ এয়া চাওক চাটনিখিনি ৰেডি হৈ গ'ল এতিয়া মই তেল এখনত উলিয়াই লৈছোঁ এয়া চাওক মোৰ টেষ্টি ৰঙালাও গুটি চাটনি ৰেডি হৈ গ'ল আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন এতিয়া মই দুপৰীয়া ভাত খাই আজৰি হৈ আহিলো চাটনিখন খুবেই টেষ্টি হৈছিলে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ সহজতে পাই যায় তেতিয়াহ'লে আজিলৈ এৰিছোঁ বাই